সৰু ওলালি ওলালো তই কিন্তু দেউতাক তাত থৈ ৰৈ নাথাকিবি ঘৰলৈ আহি গা ধুই একেবাৰে স্কুললৈ ওলাবি হ'ব দে তই ইমান চিন্তা কৰি থাকিব নালাগে মই এতিয়া সৰু হৈ থকা নাই নহয় ই এনে ডাঙৰ হৈ দুখ পাইছো তোক আজি মই বা তোক কি লাগে দেউতাক কৈ নগলি যে হ'ব মোক একো নালাগে মুক্তি তনি স্পৃহজিতু হেহি ভকত দেউতাক কিন্তু মাংস আনিব কবি দেই চাচোন যোৱা মাহতে খোৱা কালিৰে পৰা কিনো মাংস কৈ চিঞৰি আছ স্কুলৰ কিতাপকেইখনকে দেউতাক আনিবলৈ নকওঁ কিয় মই মোৰ বন্ধুৰ পৰাও কিতাপখিনি খুজি আনি পঢ়িব পাৰিম কিন্তু মাংস মই কামটো লৈ আহিম মা আচোন পামটো ধৰি দিবি মা দেউতাক কিন্তু মাংস আনিবলৈ কবি দেই একেটা কোৱেশ্চন কিন্তু পৰীক্ষাত আহিবই যেনেকৈ নহওক তুমি মুখস্থ কৰিব লাগিব হ'ব বাইদেউ মই কাইলৈকে আপোনাৰ মুখস্থ দিম নহয় দিবই লাগিব যিমানেই ডাঙৰ হৈছা সিমানেই পঢ়া শুনাত বেয়া হৈ আহি আছা একেবাৰে নপঢ়ে জানা পঢ়া শুনাত একেবাৰে মন নাই স্কুলৰ পৰা আহিব ইউনিফৰ্মযোৰ খুলিব কিতাপ বহি দলিয়াব অকল মোবাইল গধূলি হোৱাৰ লগে লগে টিভিটোতো আছে এতিয়া কিতাপ সামৰা গা ধুই স্কুললৈ ওলোৱাগৈ কথাখিনি মনত থাকিব নহয় থাকিব বাইদেউ যোৱা সোনকালে গা ধোৱাগৈ তোমাক চাহ একাপ দিয়া হোৱাই নাই নহয় মই মানে কাপোৰ কেইটামান ধুবলগীয়া হৈ আছিল এই পইচাটো লৈ যোৱা হ'ব দিয়ক চাহ দেখোন সদায় খায়েই আছো কিন্তু স্কুলৰ হোমৱৰ্কখিনিক তাইক কৰিবলৈ ক'ব পঢ়াত অকমান গুৰুত্ব দিব হ'ব দিয়া ৰুনু তুমি চিন্তা নকৰিবা ৰুনু আহিলা আহিলো জোনাকিবা তুমিনো পদূলিতে ইয়াতে এনেকৈ ৰৈ আছা কিয় তোমাৰ কাৰণে ৰৈ আছো মোৰ কাৰণে তোমাৰ কাৰণে জানাই দেখোন বাপেক এটা মদাহী এটা কানিয়া কন্দা কটা নকৰিবাচোন কি হৈছে কোৱাচোন মোক কিন্তু ল'ৰাটো কি হ'ল ল'ৰাটোৰ একো হোৱা নাই তাৰ কেৱল পঢ়িবলৈ ইচ্ছা তেনে ভাল কথাহে তোমালোকে ইচ্ছা অনুযায়ী পঢ়িবলৈ দিয়া আৰু যিমানলৈকে পঢ়িব মন যায় সিমানলৈকে কিন্তু বাপেকে তাক সিমান দূৰলৈ যাবলৈ নিদিয়ে কি কয় জানা আরে দুশ্মনরা মোৰ সখী হয় মোক দুশ্মন্তৰ কথা একেবাৰে নকবি ভাই সি যে মহা গাদ্দাৰ হয় একেবাৰে সি এদিন
মোৰ পৰা শাক চব্জি বাকী কৰি লৈ গ'ল এতিয়ালৈকে যে পইচা দিয়াই নাই মোক তাৰ কথা একেবাৰে নকবি অঁ ওলা ওলা বুলি কৈছো ওলা এইখন ঘৰত আৰু তই কোনদিন ভয় নিদিবি আৰে ওলা না কি সাহসত তই লগৰটোক খেদি পঠিয়ালি কিয় অপমান কৰিলি তাক এনেকৈ তই কিয় কৰিলি এই অপবাদ বুলি নকয় দেউতা ইয়াক কয় পহু খেদা মই তাক খেদি পঠিয়াইছো দৰকাৰ হ'লে তোকো এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াম মই মনত ৰাখিবি তই কি কৈছ তই হা তই কি কৈছ অঁ ঠিকে কৈছোঁ তোকো খেদি পঠিয়াম এইখন ঘৰৰ পৰা আৰে মোৰ পৰীক্ষালৈ আছে কেইদিন ভালকৈ মই পঢ়িবলৈ পৰা নাই প্ৰশ্নবোৰৰ উত্তৰ মই মুখতে ৰাখিব পৰা নাই কেৱল তোৰ কাৰণে মোৰ কাৰণে অঁ তোৰ কাৰণে সদায় গধূলি 2-3টাত লগত লৈ আনি বহি যাবি ইয়াত তাৰপিছত হুলস্থুল গণ্ডগোল আৰে মোৰ পঢ়া শুনি কি এনেকৈ তই পঢ়ি শুনি একো ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নালাগে চব্জি বেপাৰী পুতেক হাকিম মহৰি হ'ব ঐ শুনিছ হা দেউতা নিচাতে যা তা নবকিবিচোন আমাক এই ঘৰখনক গাঁৱৰ মানুহখিনিৰ ওচৰত কিমান তলনি আৰু লাজ পায় বেপাৰী পুতেকে বাপেক বেপাৰী বুলি ক'লে লাজ পায় ঐ শুনিছ ই লাজ পায় ই ডাঙৰ মানুহ হ'ব ই হাকিম উকিল হ'ব ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব তোক আজি মই চাৰিডালো বিচাৰি পাবলৈ তোক মই আজি ঐ তই মাজত কিয় সোমাইছ কিয় সোমাইছো হা কিয় সোমাইছো লাজ লগা নাই নিজৰ ৰসত জন্ম হোৱা এই ল'ৰাটোক আপুনি গাহৰি কুকুৰৰ দৰে ব্যৱহাৰ কৰিছে আৰু তাৰপিছত কৈছে মই কিয় মাজত সোমাইছো লাজ লগা নাই তই আঁতৰি যা নেযাওঁ আঁতৰি নিজকে কি বুলি ভাবিছে গধূলিৰ লগে লগে মদ পানী সোপা খাই নিজকে চিনি নোপোৱা হৈছে মোক শাসন কৰিবলৈ তই কোন ৰ'ব আজিৰ পৰা আৰু এইখন ঘৰত আপোনাৰ এই ভাওনা নচলিব কাইলৈৰ পৰা ই পঢ়িব ভালকৈ পঢ়িব গাঁওখনৰ অঞ্চলটোৰ নাম উজ্বলাব আপোনাক মই আকৌ এবাৰ সাৱধান কৰি দিছো কাইলৈৰ পৰা টিউচন মাষ্টৰণী আহিব ইয়াক পঢ়ুৱাবলৈ টিউচন মাষ্টৰণী টিউচন মাষ্টৰণী তোমাৰ যদি সময় হয় ল'ৰাটোক 3 মাহমান চাই দিবাচোন সি পঢ়াত বহুত ভাল তোমাৰ সহায় পালে সি আৰু আগুৱাই যাব নাকান্দিবা জোনাকিবা মোৰ দেখোন সময়ৰে অভাৱ টিউচন শেষ কৰি কলেজলৈও যাব লাগে বৰ্তমান 3টা আছেই গধূলি আৰু 2টা কিন্তু মাজনী মই তোমাক হাতে ভৰিয়ে ধৰিছো ল'ৰাটোক তুমি মানুহ কৰিবই লাগিব মোৰ আশাত তুমি চেঁচা পানী নাঢালিবা আই হ'ব কন্দা কটা নকৰিবা মই সদায় আহিব নোৱাৰিম মাজে মাজে আহিব আৰু মই তাক চাই দিম হ'ব আই তোমাক যিমান যি পইচা লাগে পইচাৰ কথা পাছত আগতে মই তাক পঢ়াই চাওঁচোন আৰু যদি সঁচাই তাৰ পঢ়াত ইমান ৰাপ তেনেহ'লে পইচা গ'ল ন তাক মই কিমান সহায় কৰিব পাৰোঁ এইটোহে মুখ্য তাক ক'বা মই কাইলৈ পুৱা আহিম বৰ ভাল পালোঁ মাজনী বৰ সন্তোষ পালোঁ ঠিক আছে মই এতিয়া যাওঁ বা যোৱা অ' দাদা দেউতাই সেইদিনা কি কৈছিল জানো কি কিবা লেচন দিছিল নেকি লেচন দিয়া নাই অ' দেউতাই কৈছিল শুই থকা শিয়ালে হেনো হাঁহ ধৰিব নোৱাৰে তুই দেউতাক কৈ দিবি শুই থকা শিয়ালে হাঁহ নধৰে হাঁহ খাইহে শিয়াল শুৱে লাচাবৰ ভাষণ শুনা কেইটা বজাত আছে খবৰ আছে তই দেখোন জানই
মাছৰ চিকুণ মোৱা টোপনি চিকুণ পোৱা ৰাতি শোৱা দেৰি হয় ৰাতি ইমান দেৰি দেৰিকৈ কিয় ঘৰ সোমাও সদায় সদায় দেউতাৰ কথা শুনিব লাগে মই আৰু দেৰি হ'ব জানোৱেই দেখোন মই পাৰ্টি কামত লাগি আছোঁ পঞ্চায়ত ইলেকশ্যননো আৰু কিমান দিন বৰুৱাদাক যদি জেডপিচিত জিকাই দিব পাৰোঁ কোন বৰুৱাদা কিয় পাহৰিলিয়ে নে মই যে মেডিকেলৰ পোষ্টটোৰ বাবে ৮০,০০০ টকা দি থৈছোঁ আমাৰ ঘৰলৈ আহি গৈছে দেখোন কিয় তই দেখোন চাহ তামোল দিছিলি তেওঁ জিকা মানেই মোৰ চাকৰি কনফাৰ্ম দেউতা আজি যাব নহয় দেউতাক কবি আৰু ৪০,০০০ টকা এটা লাগিব মোক আৰু ৪০,০০০ দাদাই কৈছে ৪০,০০০ টকা হ'লে আৰু কোনো প্ৰব্লেম নাই দেউতা আজি যাব যেতিয়া তোৰ চাকৰি পইচা পিছত আগতে মাংস আৰু তাৰপিছত মোৰ স্কুলৰ কিতাপ বহি আৰে সৰু আগতে মোক চাকৰিটো পাই ল'ব দে না তাৰপিছত কিমান মাংস খাবি তই আমনি লাগি যাব তোৰ আৰু কিতাপ ধুম কৰি দিম কিতাপ পঢ়াই মই তোক কিমান কিতাপ লাগিব তোক বহি কিমান লাগিব আগতে হৈ ল'ব দে না মোৰ চাকৰিটো এই মোনাখনতে টেবলেট কেইটামান ভৰাই দিছোঁ গেষ্ট্ৰিকটোৱে বেছিকৈ উজাৰ দিলে এটা খাই ল'ব এই বটল পানী জোৰে তৰে পানী নাখাব নহ'লে ঘৰত আহি আকৌ গাটো বেয়া কৰিব ই সৰুৱে চাইকেলৰ পাম্পটো দিলেনে দিলে সি গা ধুবলৈ গৈছে একেবাৰে ওলাই যাব আপোনাক আলিৰ মূৰত থৈ আহি স্কুলত সোমাব মই ঘূৰি আহি পাওঁতে বা কিমান সময় লাগে 4মান বজাত তাক আলিমূৰলৈ পঠাই দিবা হ'ব আপুনি চিন্তা কৰিব নালাগে মই ভাতকেইটা বাঢ়োঁ আলুটো মই পিটিকি দিম নে নিজে পিটিকি ল'ব দিয়া তুমিয়ে পিটিকি দিয়া আহক মজিয়ালৈ আহক ব'লা সৰু এফালে মাক কচোন চাহ একাপ আনিবলৈ মা দাদা চাহ খায় ইমানকৈ চিৰিছ কিয় ওচৰত গৈ ক'ব নোৱাৰ বৰ একেবাৰে চিঞৰ বাখৰ নকৰাটো হ'ব যা লেকচাৰ পিছত মাৰিবি যা তই যা চাহ একাপ লৈ আগে মা দাদা চাহ খায় মহাৰাজ আজি উঠিলে নেকি 10 বজাৰ আগত তাক উঠিবলৈ নিদিবা ভাৰতত প্ৰলয় হ'ব বুজিছ সৰু চাকৰিটো হৈ গ'লে দেখিবি আমাৰ এই ঘৰখন মই অঞ্চলৰ আটাইৰে চকুত লগাকৈ সজাম আগফালে থাকিব সুগন্ধি ফুলনি গধূলি গধূলি তই পখিলাৰ লগত ধেমালি কৰিব পাৰিবি বাৰান্দাৰ ৰেলিঙত ভৰি থৈ মই একাপ সুন্দৰ কফি খাই থাকিম অংক কেইটা হ'লনে তোমাৰ হ'ল চাও দিয়া এইবোৰ ইমান লেতেৰা হৈছে কিয় গোটেইবোৰ কাটা কুটা চোৱাচোন চোৱা একেটা সংখ্যাতে তুমি 3-4 বাৰ মান পেইণ্টটো ঘঁহাইছা দেখিবলৈ কিমান লেতেৰা হৈছে চোৱা যিমানে ডাঙৰ হৈছা সিমানে কথাবোৰ নুবুজাহে হৈ আহিছা আগতকৈ এতিয়া পঢ়াত বেছি মন দিব লাগিব ময়ো তাকেই কওঁ এতিয়াৰ পৰা বেছি পঢ়া শুনা কৰিব লাগিব তলকৈ ঘূৰি ফুৰিলে নহ'ব নহয় ক'তনো তলকৈ ঘূৰি ফুৰো আবেলি লগৰ কেইটাৰ লগত চাইকেলখন লৈ অকণ খেলিবলৈহে ওলাই যাওঁ সেইকণ দেখিব নোৱাৰে এজনী খেলিবলৈ যোৱা চাইকেল চলাবলৈও যোৱা তোমাক কোনেও মানা কৰা নাই কিন্তু সেইবুলি তুমি পঢ়া শুনাও নকৰিবানে খেলাৰ ভাগতে তাক সোনকালে শুবও লাগে আৰু টিভিটোতো নেৰে এইজনী কিয় কৈ আছেনো এইবোৰ আজি পাবি ৰ আজিৰ পৰা টিভি চোৱা বন্ধ বৌ
আপুনি তাক ৰাতি 9 বজাৰ আগত ভাত নিদিব। শুনিলা নহয় মিছে কি ক'লে? এতিয়া কিতাপ সামৰা, গা ধুই ভাত খাই চিধা স্কুল। থেংক ইউ মিছ। যোৱা যোৱা, ভালকে পঢ়িবা কিন্তু। এতিয়া ময়ো উঠোহে বৌ। ৰ'বাচোন। হেৰি, এই মাহৰ ফিজটো 2 দিনমান দেৰিকৈ দিলে নহ'বনে? মানে এখেতৰ দৰমহা হোৱা নাই, টকা কেইটামান আছিল। ইয়াৰ সোণৰ কিতাপ বহি কিনিবলগীয়া হ'ল যে। হ'ব বৌ, কোনো কথা নাই। ইহঁতৰ যে স্কুলৰ ইউনিফৰ্ম, স্কুল বেগ, এইবোৰৰো আগতকৈ দাম বাঢ়িলে। গোটেইবোৰ তাক কিনি দিবলগীয়া হ'ল যে। আপুনি একো চিন্তা নকৰিব বৌ, মই দেখোন আহিয়ে থাকিম। দাদাৰ দৰমহা হ'বৰ দিনা দি দিলে হ'ল। হ'ব হ'ব, নিশ্চয় দিম, তুমি চিন্তাই নকৰিবা। এয়া তামোলখন খোৱা। দেউতা, এইখন লিষ্ট, ইয়াতে চব লিখা আছে। পঢ়ি যাচোন, পঢ়ি যা। কি কি লিখা আছে পঢ়ি যা। 1 নম্বৰ মাংস। 2 নম্বৰ কিতাপ বহি, কি কিতাপ লাগে? সমাজ বিজ্ঞান আৰু উচ্চ গণিতৰ সহায়িকা 2খন, অসমীয়া ৰচনা কিতাপ 2খন, আৰু বহি আনিবি 6খন। আৰু ইউনিফৰ্ম আছেই। পেণ্ট এইটোৱে হ'ব, এইটোৱে চলি যাব। ইউনিফৰ্মৰ চাৰ্টৰ কাপোৰ এটা লৈ আহিবি। ইহঁতৰ ইউনিফৰ্ম কালাৰৰ ৰেডিমেড চাৰ্ট পাব নহয়? এইটো ৰঙৰ। হ'ব দে, হ'ব, লিষ্টখন দে। পুৰবী। ৰুনু, আহিলি? আহিলো। কলেজলৈ নাযাওঁ? নাযাওঁ, বৰদেউতাৰ গাটো বৰ ভাল নহয়, তালৈকে ওলাইছো। ঘৰৰ মানুহ পুৱাই গ'ল। বেছি গা বেয়া নেকি? আচলতে বেছি নহয়, বৰদেউতাই ভয় খাইছে জানোচা মৰি থাকে। সেই তেজনী মৰিবলৈনো কোনে ইচ্ছা কৰে? আচলতে চকুৰ আগতে ঘন বৰদেউতা, পিতাম্বৰতা ঢুকাল যে, বৰদেউতাও একে বয়সৰে, সেয়েহে। বুজিছো। ঠিক আছে, তই আগবা, মই মাকন বাইটিহঁতৰ বাৰী দিয়ে পুনাই দিওঁ, চমু হ'ব। ৰচোন ৰ, কথা এষাৰ শুনিলো। কি কথা? তই হেনো টাউনৰ পৰা অহা বিয়াৰ প্ৰস্তাৱটো কেঞ্চেল কৰিলি, হয় নেকি? থম থম মদন গোপাল হৈ বহি থাকিব নালাগে। বাৰীখন দেখিছনে, গোটেই জংঘলেৰে ভৰিল। সেইখিনি চাফা কৰিবলৈ মই ক'ব লাগিব নেকি? কালি মই বদিনক কৈ থৈ আহিছোঁ দলনিৰ মাটিখিনি হাল বাবলৈ। সি কাইলৈ পুৱা ট্ৰেক্টৰ লৈ যাব। তাক দলনিৰ মাটিখিনিৰ সীমাটো দেখাই থৈ আহিবি। মাটিৰ সীমাটো মই ভালকৈ চিনি নাপাওঁ। বাহ, চিনি নাপায়? হেৰা, শুনিছা? তোমাৰ সুযোগ্য পুত্ৰই মাটিৰ সীমাটোকে চিনি নাপায়। সি আকৌ পাৰ্টীৰ হৈ সমষ্টিৰ কাম কৰিবলৈ যায়। সেইবোৰ বাদ দিয়াহে, পলিটিক্সৰ কথা তুমি নুবুজিবা। মুঠতে মোক আৰু 40,000 টকা লাগে। আৰু 40,000 টকা তোক মই ক'ৰ পৰা দিম? সেইবোৰ মই নাজানো। পিতৃ হিচাপে পুতেকৰ প্ৰতি যি দায়িত্ব, সেই দায়িত্ব তুমি পালন কৰিবই লাগিব। মোক দায়িত্বৰ কথা ক'বলৈ আহিছ? মোক দায়িত্ববোধ শিকাইছ? তোৰ কাৰণে গোহালিৰ গৰু বেছি উদং কৰিলোঁ। গোহালি ৰোৱাতলিৰ মাটি আধাখিনি তোৰ চাকৰি নামতে শেষ কৰিলোঁ। সেয়া মোৰ প্ৰাপ্য। ধৰি লোৱা, মোৰ ভাগৰ সম্পত্তি মই বিক্ৰী কৰিছোঁ, আৰু চাকৰিটো হ'লে তেনে সম্পত্তি বহুত কৰিব পাৰিম। তাৰ কাৰণে চাকৰি এটা কোনোবাই সেই পেণ্টৰ পকেটত ভৰাই থৈছে। আহা, এইটো পকেটত টকাখিনি সুমুৱাই দিয়া
আৰু ইটো পকেটৰ পৰা চাকৰিটো লৈ যোৱা। দেউতা তুমি এতিয়ালৈকে যোৱাই নাই? এই যাবলৈ ওলাইছিলে। তই কলেজলৈ যাবি জান? গা ধুকে যা, ভাত বনাই থোৱাই আছে। দেউতাৰ দৰৱকেইটা ভৰাই দিলিনে? বাছৰ কণ্ডাক্টৰক কৈ ভাল চিট তাত বহি ল'বা আৰু ৰ'দত বেছি সময় লাইন পাতি থাকিব লগা হ'লে ছাতিটো মেলি ল'বা। সেইবোৰ বাৰু হ'ব, তই কথাটো ভালকে ভাবি চাবি মাজনী। ভালকৈ ভাবি চিন্তিয়ে মই সিদ্ধান্ত লৈছোঁ দেউতা। তাৰ মানে তই? অঁ মা, মই ইতিমধ্যে সিহঁতৰ ঘৰত জনাই দিছোঁ যে এই বিয়া নহয়। কি? কিন্তু বাইদেউ কিন্তু কিয় তই সেই ল'ৰাটোৰ লগত বিয়া হ'ব খোজা নাই? দা মাজনী, পিতৃ মাতৃ হিচাপে জানো তোৰ প্ৰতি আমাৰ দায়িত্ব নাই? নাৰী মাতে এখন ঘৰলৈ ওলাই যাবই লাগিব। বিয়া নহওঁ বুলি কৈ আমাৰ মাৰ বাপেৰক নৰকত নেপেলাবি মা। এতিয়ানো তুমি কোনখন সৰগত বাস কৰিছা দেউতা? কিন্তু সেই ল'ৰাটোক তই কি বেয়া পাইছ? ঘৰখনতো বেয়া নহয়। দেখাই শুনাই ল'ৰাটো বহুত ভাল মা, মোৰ স্বামী হোৱাৰ উপযুক্ত। কিন্তু আজিৰ এই শিক্ষিত সমাজত সি এটা কলংক। কি কলংক দেখিলি তই তাৰ গাত? হা? টকা পইচা ঘৰ দুৱাৰ পাৰ্টি মানুহৰ আগত তাৰ ইমেজ। তই মনে মনে থাক। ইমেজ? সি কি বিচাৰে জানো? সি কেৱল মোকে বিচৰা নাই, তাক লাগিব টিভি, ফ্ৰিজ, ফাৰ্নিচাৰ, তাকো দামী ফাৰ্নিচাৰ। সেইবোৰ তই চিন্তা নকৰিবিচোন। ক'ৰ পৰা দিবা? দলনি মাটিখিনি বিক্ৰী কৰি নে ঘৰ মাটিখিনি বিক্ৰী কৰি? নালাগে মা, দেউতা তোমালোকে মোৰ বিয়াৰ কথা চিন্তা কৰিব নালাগে। পুৱা গধূলি মই 5টা টিউশ্যন কৰোঁ। এই পইচা দিয়ে কলেজৰ ফিজ, কিতাপ বহি, আনকি কলেজলৈ অহা যোৱা কৰা খৰচো উলিয়াওঁ। গতিকে তোমালোকে মোৰ বিয়াৰ কথা চিন্তা কৰি মোৰ খুৱাব নালাগে। মই এনেকৈয়ে ঠিক আছোঁ। ক'ৰ পৰা দিয়া কেনেকৈ দিয়া মই নাজানো। 40,000 টকা এটা হ'লে মোৰ চাকৰিটো হ'ব, আৰু চাকৰিটো হ'লে তোমালোকক বহুৱাই বহুৱাই খুৱাম। দেউতা মই পদূলিলৈ আগবাঢ়োঁ। তই আহ, পকেটত লিষ্টখন আছে নহয়। আহ বেগতে আহ। তোমাক কি লাগিব নকলা যে? একো নালাগে মোক। আপুনি সৰু শৰীৰে মানুহজন উভতি আহিব। মোৰ এই শিৰৰ সেন্দুৰখিনি সদায় জিলিকি থাকিব, তাকেই বিচাৰিম মই। পেঞ্চন তোক আনিবলৈ যাব ওলাইছো, আছনে তই? চাকৰি কালত বৰমূৰীয়াই মোৰ দৰমহাৰ পৰা তোক যেনেকৈ কাটি ৰাখিছিল তেনেকৈয়ে আছনে? মোৰ ঘাম আৰু তেজৰ সম্ভাৰেৰে তোক সিক্ত কৰিছিলো। কৰ্ণৰ দৰে বাঢ়িছিলি তই সংগোপনে। ভাবিছিলো কণাৰ লাখুটি হবি এদিন। আজি এই জীৱন মহাসমৰত তই সন্তানক প্ৰাণ ৰক্ষা কৰ। পেঞ্চন তই মোক সকলো দিছ। বাৰিষা 3 পাতৰ ফুটা মাৰিছ, শীতত দিছ লেপ কম্বল, গৰমত দিছ ফেন, আন্ধাৰত দিছ ইলেক্ট্ৰিচিটিৰ পোহৰ, ভোকত দিছ বিনামূলীয়া চাউলৰ ভাত, মাংস দিছ স্কুলৰ কিতাপ বহি, ল'ৰাৰ চাকৰিৰ বাবে 40,000 টকা, ছোৱালীৰ বিয়াত যৌতুকৰ বাবে দিছ, টিভি, ফ্ৰিজ, ফাৰ্নিচাৰ সকলো দিছ। মোৰ পত্নীৰ শিৰত সেন্দুৰ দিছ, সকলো দিছ।
কিন্তু এই অথৰ্ব বৃদ্ধৰ মৃত্যুটো তই বাদ পেটি ধৰি আছ।